শিৰোনামা তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ। কবি সঞ্জীৱ সাগৰ দাস আৰু আবৃত্তি কৰিছে অভি শৰ্মা। তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ। ফাগুনৰ এজাক পচোৱা বতাহৰ দৰে হঠাৎ তুমি আহিছিলা এদিন মোৰ এই কোঠলীয়া ভাড়াঘৰটোলৈ, তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন দিবলৈ। তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখনে যেন মোৰ হৃদয়খনক শিল পৰা কপৌ কৰি তুলিছিল। তোমাৰ সৈতে দেখা সেই অজান সপোনবোৰেও উচপি মৰিবলৈ আৰম্ভ কৰিছিল সেই সময়ত। সেই দিনটো যেন মোৰ বাবে হৈ পৰিছিল তোমাৰ আগমনত অমাৱস্যাৰ এটি কাল নিশা। সেই দিন ধৰিয়ে মোৰ মনো যে হৈ পৰিছিল তোমাক হেৰুৱাৰ বেদনাত নিস্তব্ধ আৰু নীৰৱ। তুমি যেতিয়া আনৰ সেন্দুৰকণ শিৰ থাকি উৰণি থাকি গুচি গৈছিলা আনৰ বোৱাৰী হৈ, ঠিক সেই সময়তে মৃত্যু ঘটিছিল আমাৰ প্ৰেমৰ। মৃত্যু ঘটিছিল সেই অজান সপোনবোৰৰ। মৃত্যু ঘটিছিল মৃত্যু ঘটিছিল আমাৰ প্ৰেমৰ।